নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল SD টিক্স ইনফোলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক দেখুৱাম কেনেকৈ কোনো সফটৱেৰ ব্যৱহাৰ নকৰি অসমীয়া টাইপ কৰিব পাৰিব। কম্পিউটাৰ বা লেপটপত কোনো সফটৱেৰ ব্যৱহাৰ নকৰি অসমীয়া টাইপ কৰিব পাৰিব বা বেংগলী টাইপ কৰিব পাৰিব আৰু হিন্দী টাইপ কৰিব পাৰিব। সকলো ধৰণৰ টাইপ কোনো সফটৱেৰ ব্যৱহাৰ নকৰি কৰিব পাৰিব। আপোনালোকলৈ অনুৰোধ, প্ৰথমে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি নাথাকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। মই আজি আপোনালোকক দেখুৱাম আমি সাধাৰণতে সকলোৱে অসমীয়া বেংগলী বা বেলেগ কিবা টাইপ কৰিবলৈ বিভিন্ন ধৰণৰ সফটৱেৰ ব্যৱহাৰ কৰোঁ। আজি মই আপোনালোকক দেখুৱাম সফটৱেৰ অবিহনে আমি অসমীয়া টাইপ কৰিব পাৰি কম্পিউটাৰ বা লেপটপত। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে সাৰ্চ বাৰত যাব, সাৰ্চ বাৰত গৈ সেটিংত যাব। সেটিংত এটা অপশ্যন পাব টাইম এণ্ড লেংগুৱেজ বুলি, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ৰিজন এণ্ড লেংগুৱেজ বুলি এটা অপশ্যন পাব, তাত ক্লিক কৰিব। এতিয়া অসমীয়াটো মই আগৰে পৰা লোৱা আছে, মই বেংগলীটো দেখাই আছোঁ। এড এ লেংগুৱেজত ক্লিক কৰিব আপুনি। তাৰপিছত আপুনি যিটো লেংগুৱেজ ল'ব বিচাৰে, ইটালী, মাৰাঠী, গুজৰাটী, হিন্দী, এইটো লেংগুৱেজ আপুনি বিচাৰে। সংস্কৃত, মই বাংলাটো দেখাই দিম। আপুনি এড কৰি ল'ব বাংলাটো ক্লিক কৰিব। ইণ্ডিয়ান বাংলা ইয়াত ক্লিক কৰিব। এতিয়া মোৰ আপোনালোকে চাইছে বেংগলীটো এড হৈ গৈছে। এতিয়া মই আপোনালোকে এইটো ব্যৱহাৰ কৰি দেখুৱাম। সেটিংটো ক্লজ। এতিয়া মই মাইক্ৰ'ছফ্ট অফিচ অন কৰি ল'লোঁ। এতিয়া আপোনালোকে নোটপেড বা মাইক্ৰ'ছফ্ট ৱৰ্ড অন কৰি ল'ব পাৰে। মই অন কৰি ল'লোঁ। এতিয়া মই আপোনালোকক দেখুৱাম। এতিয়া মই টাইপ কৰি আছোঁ, ইংলিছ টাইপিং হৈ আছে। প্ৰথমে আপোনালোকে কি কৰিব, ইয়াত যাব, এইটো অপশ্যন গৈ ক্লিক কৰিব। তাৰপিছত আপুনি অসমীয়া, বেংগলী, অসমীয়া মোৰ আছিল, অসমীয়াটো ক্লিক কৰিলোঁ। এতিয়া আপোনালোকে টাইপ কৰিব। এনেকুৱাকৈ অসমীয়া টাইপ হৈ আছে। যদি আপুনি এইটো বেংগলীত যায়, মই বেংগলী দেখাইছোঁ, বেংগলী ক্লিক বেংগলী হৈ আছে। এনেকুৱাকৈ আপুনি অতি সুন্দৰভাৱে একো সফটৱেৰ ব্যৱহাৰ নকৰি কম্পিউটাৰ বা লেপটপত ধুনীয়াকৈ অসমীয়া, বেংগলী, হিন্দী যি বিচাৰে সেইটো টাইপ কৰিব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, বহুতৰে প্ৰব্লেম হৈ থাকে কেনেকৈ আপোনালোকে শুদ্ধ অসমীয়া টাইপ কৰিব পাৰে। আপুনি হয়তো বা ইয়াত কিবা কিবি কৰি আছে, কীবোৰ্ডত জি টিপিলে কি হ'ব, জি মাৰি লিখিব, টি মাৰি লিখিব, এফ মাৰি লিখিব, আৰ মাৰি লিখিব, বহুতে নাজানে। বিশেষকৈ নতুন যিবিলাক সেইবিলাকে হয়। গতিকে আৰু এটা ভাল বস্তু মই দেখাই আছোঁ আপোনালোকক। প্ৰথমে আপোনালোকে সাৰ্চ বাৰত যাব, সাৰ্চ বাৰত যাব, ইয়াত ক্লিক কৰিব, KEY ওপৰত পাই দিব অন স্ক্ৰীন কীবোৰ্ড। অন স্ক্ৰীন কীবোৰ্ডত ক্লিক কৰিব। এইটো কীবোৰ্ড আহিব। এতিয়া আপোনালোকে এইটো ইংলিছত আছে, কাৰণ মই ইয়াত ইংলিছটো অন কৰি লৈছোঁ। এতিয়া আপুনি কি কৰিব, আপোনাৰ বা ইয়াত মই টাইপ কৰি আছোঁ, ইংলিছ হৈ আছে। আপুনি কি কৰিব, এইটো ছেটিঙত গৈ আকৌ লেংগুৱেজটো চেঞ্জ কৰি দিব। মই অসমীয়া ল'লোঁ, অট'মেটিক কীবোৰ্ডটো অসমীয়ালৈ চেঞ্জ হৈ গ'ল। এতিয়া আপুনি যি বিচাৰে